নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ যিহেতু বহাগ বিহু আহি পালে, সেই গতিকে মই এইকেইদিন ঘৰত এনেই আছোঁ, মানে গা ভাল নাই, সেইকাৰণে ঘৰত এনেই আছোঁ। মই ভাবিলোঁ কিনো কৰি থাকিম, এনেই থকাতকৈ কিবা এটা কৰিয়ে থাকোঁ। সেই গতিকে বিহুতে বজোৱা টকা বুলি কয়, টকা 3 পাতমান বনাই থওঁ আৰু মানে কি আমাৰ দাদাও সেই কৰিছিলে, বাঁহ কাটিছিলে, কাটোতে যিখিনি মানে টকা হয় আৰু বনালে, সেইখিনি মই 3টা পাপ লৈ আহিলোঁ বাঁহৰ পৰা কাটি আনি পেলাই এনেকৈ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। নাজানো পাৰোঁ নে নোৱাৰোঁ, পাৰোঁ অলপ চলপ পাৰোঁ বাৰু, গোটেই ইমান ভালকৈ নাজানো। বাকী আপোনালোকে কিবা যদি ইয়াতে মোৰ হোৱা নাই বনোৱাত আপোনালোকে জনাবচোন। বাকী কেনেকুৱা হৈছে সেইটোও জনাব। বনাব চেষ্টাহে কৰিছোঁ, বিহুৰ কাৰণে বনাই থওঁ। এয়া আৰু মানে কি গোটেইখিনি চাচি মাচি ৰেডি কৰিছোঁ, গোটেইখিনি হৈছে মোটামুটি। ফালিলে হ'ল আৰু ফালি পেলাই বাকী ভিতৰৰখিনি চাচি দিলে এনেকৈ গোটেইখিনি ৰেডি কৰিছোঁ। বাকী আপোনালোকে মোৰ ভিডিঅ'বোৰত সঁচাই বহুত মৰম দিছে আৰু দিব বুলি আশা থাকিল। এয়াই আৰু।